নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি মই বনাব গৈ আছোঁ ফাপা ইলিচ। তো আজিৰ ৰেচিপিটো আপোনালোকলৈ আগবঢ়াইছোঁ। ফাপা ইলিচ বনাবৰ কাৰণে মই ইলিচ মাছ লৈছোঁ, মই কলা বেহৰ লৈছোঁ, ইয়াতে কাজু আৰু জলকীয়া লৈছোঁ, আদা নহৰু পেষ্ট আছে, বিলাহী আৰু এয়া মই লৈছোঁ নেমু বাকলিটো ৰুকি পেলাই লৈছোঁ, কেঁচা জলকীয়া ফালি লৈছোঁ, এয়া জিৰা, কালজিৰা আৰু মেথি আৰু এটা শুকান জলকীয়া। তো এতিয়া মই কলা বেহৰখিনি মিক্সিত মাৰি ল'ম। এতিয়া মই তাত বেহৰৰ বেহৰখিনি চেকি পেলাই দি দিছোঁ। বেহৰৰ পাতখিনি পানী দি দিছোঁ। আচলতে নেমুৰ পাত দিব লাগে, কিন্তু নেমুৰ পাত নাথাকাৰ কাৰণে মই নেমুৰ বাকলিটো এনেকৈ ৰুকি পেলাই পাত দিব লাগে। যিহেতু পাত নাই, গতিকে মই নেমুৰ বাকলিখিনি এনেকৈ ৰুকি পেলাই লৈ লৈছোঁ। লাষ্টত হোৱাৰ আগে আগে মই ৰুকি থোৱাখিনি ঢালি পেলাই দি দিম। যথেষ্টখিনি পানী শুকালে গ্ৰেভি হৈছে। এতিয়া ইয়াতে মই ৰুকি থোৱা নেমুৰ বাকলিখিনি দি দিম।
খালি গোন্ধটো ধুনীয়া হয়। নেমুৰ পাতটো দিলে আচলতে গোন্ধ এটা ভাল গোন্ধ ওলায়। নেমুৰ পাত গোন্ধাৰ কাৰণে থেংক ইউ ফৰ ৱাচিং মাই ভিডিঅ'। যদি ভাল লাগিছে আপোনালোকে লাইক আৰু কমেণ্ট কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।